Start. হেল্ল' মই আপোনালোকক কৈ আছিলোঁ যে যিটো বায়'ফ্লক ফিছ তো বায়'ফ্লক ফিছটো ষ্টাৰ্ট হৈ আছে আজি দেৰগাঁও আহি পালোহি তো দেৰগাঁৱত আমি জাষ্ট বায়'ফ্লক ফিছৰ এটা জাষ্ট ফাৰ্মিং ষ্টাৰ্ট কৰিছে তো কেনেকৈ ধৰণে ষ্টাৰ্ট কৰিছে মই জাষ্ট অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ তো এইটো হ'ল আপোনাৰ যিটো টেংক তো টেংকটো এইটো আপোনাৰ এইটো হ'ল জালিটো এনেকুৱা ধৰণৰ থাকিব তাৰপিছতে ইয়াত প্ৰটেক্টৰ এটা থাকিব নেক্সট প্ৰটেক্টৰটো লগাব লাগিব তাৰপিছতে এখন হ'ল টাৰ্পলিন হয় না টাৰ্পলিন বলতা है তো এই তিনিটা বস্তু লগাই পিনে এইটো টেংক হৈছে এইটো 13x13 এটা টেংক হয় তো এই টেংকটোত टोटल एक्चुअली सर यहाँ हमें कितना मछली है अभी अभी तो 11,000 11,000 মাছ ইয়াত এৰিছে কিন্তু এইটো 13x13 11,000 অকণমান বেছি হৈ আছে তো একচুৱেলি কম হ'ব লাগে অলপ কম হ'ব লাগে 10,000 মাছ হ'ব লাগে তো 11,000 ইয়াত সোমাই আছে তো এইটো টেংক এতিয়া যদি চাই এইটো টেংকটো বনাওঁতে আপোনালোকৰ হয়তো ডাউট হৈ আছে কিমান হ'ব কিন্তু এইটো আপোনাৰ গোটেই এই যিবিলাক ইয়াত মেডিচিন আছে আপোনাৰ 6 মান্থত এই মাছবিলাক খুব বাইডাবল হৈ যায় 100 গ্ৰাম বাইডাবল মানে 100 গ্ৰামলৈকে হৈ যায় শিঙি মাছ দিয়া আছে শিঙি মাছ আছে 100 গ্ৰাম হৈ গ'লে মানে ধৰক 11 মই ধৰি লৈছোঁ 10,000 মাছ আছে তাৰ মানে 1 টন মাছ হৈ যাব 1 টন মাছ হৈ গ'লে মানে আপোনাৰ মাছটো এতিয়া ইয়াত পানীটো আছে ইমান আপুনি অলপ দেখুৱাই দিব পানীটো আপোনাৰ হাফ টেংকি আছে हाफ टैंक कितना बेसी আছে 1 ফুট কম আছে 3 ফুট পানী আছে टोटल अभी वाटर कितना है सर जी 15,000 লিটাৰ আছে এতিয়া তো যেতিয়া মাছটো আপোনাৰ ডাঙৰ হৈ আহিব তেতিয়া মাছ আপোনাৰ ইমানলৈকে হৈ যাব আৰু পানীটো বাঢ়ি গুচি যাব পানীটো তেতিয়া বঢ়াই দিব পৰা ইয়াত কেপাচিটিটো ৰাখি থোৱা আছে পানীটো বঢ়াই দিয়াৰ পিছত মাছটোৱে খেলিব পাৰিব প্লাছ পানীটো যেতিয়া বঢ়াই দিয়া হ'ব ওপৰত আকৌ ইয়াত এখন জালি দি দিয়া হ'ব যাতে মাছটো ওপৰলৈ ওলাই যাব নোৱাৰে তো সেইখিনি গোটেই সিস্টেম ইয়াত বনাই থোৱা আছে লগতে ইয়াত যিবিলাক অক্সিজেনটো পাছ হ'বৰ কাৰণে কিছুমান এনেকুৱা এইবিলাক সিস্টেম বনাই থোৱা আছে তো এইটো স্যাৰ এবাৰ চলাই দিয়কচোন কেনেকৈ পানীটো চলিলে মানে কেনেকুৱা হয় আপুনি ইয়াত ধৰি থাকক অক্সিজেনটো সেইটো আপুনি দেখুৱাই দিয়ক যিটো মটৰ এইটো যেতিয়া চলাই দিয়া হৈছে চলাই দিয়াৰ লগে লগে পানীৰ ষ্টাৰ্ট হৈ গৈছে এইটো বুকবুকনি তো এই অক্সিজেনটো চলি থাকিব প্লাছ ইয়াত গোটেই মেডিচিন আছে তেওঁলোকৰ যিখিনি মাছৰ যিখিনি খাদ্য আছে খাদ্যবিলাকো দিয়া হৈছে তো এতিয়া মাছটো তলত পৰি আছে তেওঁলোকক যেতিয়া দানা দি দিয়া হয় বিশেষকৈ শিঙি মাছ ৰাতি বেছিকৈ খায় তো ছিষ্টেমটো খুব ধুনীয়া চাই ভাল লাগিছে জাষ্ট ষ্টাৰ্ট হৈছে তো এতিয়া এই প্ৰফিটেবল এটা বিজনেছ নৰ্থ ইষ্টত জাষ্ট ষ্টাৰ্ট হৈছে মই ভাবোঁ এইটো যদি বস্তু আমি নিজে কৰিব পাৰোঁ প্ৰত্যেক মানুহকে আমি বস্তুটোৰ কথা যদি আমি বুজাই দিব পাৰোঁ তেতিয়াহ'লে বহুত প্ৰফিট হয় বুলি ভাবোঁ কাৰণ মানে এটা টেংকত ধৰক এই টেংকটো বনাওঁতে এতিয়া যিজন অ'নাৰ তেখেত অকণমান বস্তু আনিবলৈ গৈছে তো তেওঁ 1.5 লাখ টকা পৰিলে টোটেল এতিয়া কষ্টিং 1.5 লাখ টকা হৈ আছে ইয়াক আমি পেকেজ এটা বনাইছোঁ এটা ধুনীয়া এটা পেকেজত অলপ কম কৰিব পাৰি নেকি প্ৰত্যেক মানুহে কৰিব পৰাকৈ তেনেকুৱা এটা পেকেজ বনাইছোঁ তো সেই পেকেজত গোটেই বস্তুখিনি থাকিব ইনক্লুডিং হৈ থাকিব আপোনাৰ এতিয়া এইটো টেংক কিছুমানে ভাবে যে পকাৰ টেংকৰ কথা কয় কিন্তু এই টেংকটো আপোনাৰ 5 বছৰ গ্যাৰাণ্টি আছে আমি যিটো কাম কৰিবলৈ গৈ আছোঁ 5 বছৰ আপোনাৰ গ্যাৰাণ্টি থাকিব এইটো টেংকত তো 5 বছৰ গ্যাৰাণ্টি থাকিলে মানে 5 বছৰত আপুনি কিমান ইনকম কৰিব পাৰিব এবাৰ আপুনি ক্যালকুলেশ্যন এটা কৰি চাব পাৰে এতিয়া ধৰক শিঙি মাছৰ ইয়াত যিটো 1000 ফিছ মেলা আছে 1.5 লাখ টকা খৰচ কৰিছে তেওঁ 6 মান্থত ধৰক সেইটো আপোনাৰ 1 টন মাছ হ'ব 1 টন মাছ শিঙি মাছৰ ইয়াত আপোনাৰ 700-800 টকা যিটো ডাঙৰ হোলচেলৰ তো মই একেবাৰে মিনিমাম ধৰি লৈছোঁ 400 টকা তাৰমানে 4 লাখ টকা এটা আপুনি পাব তো তেওঁ 1.5 লাখ টকা খৰচ কৰিছিলে 4 লাখ তো মই 4 লাখো নহয় 3 লাখ বুলিয়ে ধৰিছোঁ 3 লাখ হ'লে মানেও আপোনাৰ এটা টেংক যদি কৰে আপোনাৰ 3 লাখ 6 মাহত যদি পায় তাৰমানে পাৰ মান্থ আপুনি 50,000 তো গতিকে লৈ যদি এনেকুৱা টেংক আপুনি দুটা কৰে তাৰমানে আপোনাৰ পাৰ মান্থ 1 লাখ আৰু যদি আপুনি বোলে 4টা টেংকি কৰে পাৰ মান্থ আপোনাৰ 2 লাখ টকাৰ তেনেকুৱা এটা হিচাপ কৰিব পাৰে যদি কৰোঁ বুলি ভাবে আৰু গোটেইখিনি ট্ৰেইনিং আজি এইটো যিটো কৰিছোঁ আমি ইয়াৰ ট্ৰেইনিংটো যদি আপুনি অকলে কৰিব বিচাৰে তেতিয়াহ'লে ট্ৰেইনিং ল'বৰ কাৰণে বাহিৰত যাব লাগিব আপুনি নিজৰ খৰচ আছে আৰু এই যেতিয়া আপুনি এইটো কামটো কৰি যাব ইয়াৰ ট্ৰেইনিংটো আজি আমাৰ লগত আছে ট্ৰেইনাৰ উইথ ডক্টৰ তেওঁলোকো আছে তেওঁলোকে গৈ পিনে আপোনালোকক নিজৰ ঘৰত গৈ আপুনি ট্ৰেইনিং এটা পাব চ' এই কামটো যদি কৰে বহুত ভাল হয় আৰু
পিছলৈ গৈ আছোঁ অলপ মালিকে এখেত ব্যস্ত হৈ আছে আমাৰ মালিক চবতকৈ ডাঙৰ কথাটো কৈ দিয়ে মাছটো গ্ৰ'থ হোৱাৰ লগে লগে আকৌ কোম্পানীয়ে ল'ব য়েছ আৰু এটা ডাঙৰ কথা হয়তো 1 টন মাছ কেনেকৈ বিকিম হয়তো আপুনি চিন্তা কৰি থাকিব পাৰে তো 1 টন মাছ বিকিবৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে আমাৰ 1 টন নহয় বহুত টন মাছেই প্ৰয়োজন আছে আৰু যিটো অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আমি কামটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ সেই অৰ্গেনাইজেশ্যনটোৱে মাছটো আপোনাৰ পৰা উঠাই লৈ যাব যদি আপুনি দিয়ে আপুনি ৰিটেইলো কৰিব পাৰে আপুনি আমাকো দিব পাৰে তো থেংক ইউ সকলোৱে আগবাঢ়ি যাওক নেক্সট আকৌ লগ পাই আছোঁ